ফিল্ড ওচৰতে আছে তাত ডাঙৰ হেল্ল' গাইজ, আমি এতিয়া গৈ আছোঁ আমাৰ বৰনগৰৰ ঐতিহ্য মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই মন্দিৰত। চ' তাত লগ পাম সকলোৰে মাজত, বহুত এনজয় কৰিম। চ' ৱেইট আছ। সকলো বন্ধুকে মানে কি মোৰ ফালৰ পৰা মানে কি আন্তৰিক শুভেচ্ছা থাকিল ভোগালী বিহুৰ। আৰু আমি এতিয়া গৈ মন্দিৰত লগ পাম। তাত আমি সকলোবোৰ দেখুৱাম, সকলো বন্ধু বান্ধৱীকে দেখুৱাম, যিমান আমাৰ তীৰ্থপ্ৰেমী লগ আছে। চ' গৈ আছোঁ, ৱেইট বটছ। চ' গৈ আছোঁ আমি। গৈ আছোঁ। হাই গাইছ, এতিয়া আমি আহি মন্দিৰৰ গেট পালোহি। চ' এতিয়া আমি মন্দিৰলৈ ভিতৰলৈ সোমাই যাম। আহক মোৰ লগে লগে গৰখীয়া গোসাঁই থানলৈ। হাই গাইছ, এতিয়া মই মন্দিৰৰ গেটৰ ভিতৰলৈ সোমাই গৈছোঁ। তাত ধুনীয়া পৰিৱেশ, চৌদিশে ভক্তৰ সমাৱেশ ঘটিছে। প্ৰণাম জনাৰ কাৰণে ইফালে লাইন পাতি আছে, দেখিছে আপোনালোকে কিমান লাইন, কিমান ভিৰ হৈ আছে। চ' বহুত ভাল লাগিছে আহি। আহক। বিফলে বয়স খব গেলি ৰে গোবিন্দে, মতি দিলে। হাই গাইছ, আমি এতিয়া মন্দিৰত প্ৰণাম জনোৱাৰ কাৰণে লাইন পাতিছোঁ। চ' বহুত হেঁচা ঠেলাৰ মাজত গৈ আছোঁ, বহুত ভাল লাগিছে। আৰু আহক গৈ থাকোঁ। মন্দিৰৰ মাজত চন্ন তাতে হামু হৰিণা বেড়াই, ভাদিলো মায়াৰ পাশে কাল ব্যাধে ধায়াখে, কাম ক্ৰোধ পুতা খেদি খাই গোবিন্দে, মতি দিলে। আমি এতিয়া ফ্ৰেণ্ডৰ লগত আছোঁ একেলগে। চব ছোৱালী চাব যাব, পখিলা চাব যাব। বন্ধুসকল, এইটো হ'ল গৰখীয়া মন্দিৰৰ পুখুৰী। মই পুখুৰী পাৰত থিয় হৈ মন্দিৰৰ প্ৰতিমূৰ্তি
চেতন হৰি নজানো কি মতে তৰি গুণিতে দগধ ভৈল জীৱ লোভ মোহ দুহ বাঘ সততে নচাৰু লাগ ৰাখো ৰাখো সদা শিৱ হে গোবিন্দে মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে মতি দিলে তেনে দেখে সন্ধি দিনে দিনে দৃঢ় বন্দী ভৈলু মন্দ মনেৰে যুগুতি দুৱাহৰি লাগো গোৰ মায়া পাশ চোৰ শংকৰ কৰয় কাকুতি গোবিন্দে মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে মতি দিলে নাথ বিফলে বয়স সব গেলি ৰে গোবিন্দে মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে মতি দিলে আমি এতিয়া বৃন্দাবনত আছোঁ ত' হাই ৰিংকে একবাৰ হাই বুলি গাছডাল হেৰি হৈছে গামোচা বান্ধাতে বান্ধাতে হৈছে কৰিছিল